হেল্ল' গুড ইভিনিং সকলোকে। মোৰ নিজৰ ৰোপণ কৰা পাচলি বাগিচাবোৰ পানী দি আছোঁ, আপোনালোকে দেখিছে। আৰু মই খুব খাই ভাল পাওঁ লোকেল শাক পাচলি আৰু অৰ্গেনিক শাক পাচলি খাই মই ভাল পাওঁ বেছি। আৰু প্ৰায়ভাগে মই কমকৈ বজাৰৰ শাক পাচলি বেছি খাওঁ আৰু নিজেই ৰোপণ কৰি কৰা পাচলিবোৰ বেছি খাই ভাল পাওঁ। আৰু আপোনালোকে দেখিছে এয়া বকলি, ওলকবিৰ বন্ধাকবিৰ এনেকৈ ৰুইছোঁ, আপোনালোকে দেখিছে। এয়া নিজৰ এইটো নিজ হাতেৰে ৰোপণ কৰা পাচলি বাগিচা। আৰু আপোনালোকে আমাৰ বাগিচাখন কেনেকুৱা কমেণ্ট বক্সত জনাব। আৰু নিজৰ আৰু মই বেছি প্ৰায়ভাগে আপোনালোকৰ আগত মই কৈ থাকোঁ অৰ্গেনিক শাক পাচলি বা যিকোনো মই বেছি খাই ভাল পাওঁ। বজাৰৰ বস্তু প্ৰায়ভাগে কমকৈ খাওঁ আৰু নিজে ৰোপণ কৰোঁ আৰু নিজে খাওঁ। আৰু এনেকৈ গাইজ দিনটো এনেকৈ পাৰ কৰোঁ আৰু জীৱনটো এইটোৱেই। পেটৰ কাৰণেতো কিবা এটা কৰি খাব লাগিব, হয়নে নহয়? আপোনালোকে কোনটো কামত বেছি গুৰুত্ব দিয়ে আপোনালোকে কমেণ্ট বক্সত জনাবচোন। মই বিৰাট শাক পাচলি খেতি বা যিকোনো নিজৰ ঘৰুৱা খেতি বা ঘৰুৱা কামত এনেকৈ ব্যস্ত থাকোঁ আৰু